কছাৰীসকল কোন? ক'ত আছিল কছাৰীসকলৰ ৰাজ্য? কিমান বিশাল আছিল কছাৰী ৰাজ্য? জ্ঞান চৰাৰ পাঠশালাত আজি কম কছাৰীসকলৰ বিষয়ে। কছাৰী ৰাজ্য। কছাৰীসকল ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ অতি পুৰণি জনগোষ্ঠী। পাল বংশৰ ৰাজত্বৰ পতনৰ পাছতেই কামৰূপত কছাৰীসকলৰ প্ৰতিপত্তি বৃদ্ধি পাইছিল বুলি জনা যায়। কছাৰীসকলৰ ৰাজত্বকালৰ নিৰ্ভৰযোগ্য তথ্য পাতিৰ অভাৱ। তেওঁলোকৰ কোনো লিখিত বুৰঞ্জী নাই, আনকি তেওঁলোকৰ বিশেষ প্ৰত্নতাত্ত্বিক সমলো নাই। কেৱল আহোমৰ বুৰঞ্জীত আহোম আৰু কছাৰীসকলৰ মাজৰ যুদ্ধৰ বিষয়েহে পোৱা যায়। কছাৰীসকলৰ বিষয়ে ভালকৈ জানিবলৈ সেইখিনিয়েই যথেষ্ট নহয়। কছাৰীসকলক বেলেগ বেলেগ ঠাইত বেলেগ বেলেগ নামেৰে জনা গৈছিল। অবিভক্ত গোৱালপাৰা আৰু উত্তৰ বংগৰ কছাৰীসকলক মেজ বুলি জনা গৈছিল। ইপিনে বৰ্তমানৰ ডিমা-হাছাওৰ কছাৰীসকলক ডিমাচা বোলা হৈছিল। এইসকলৰ উপৰিও কছাৰীসকলৰ অন্তৰ্ভুক্ত হয় বড়ো, ৰাভা, ধিমাল, কোচ, চলনিমীয়া, মহলীয়া, ফুলগৰীয়া, শৰণীয়া, হোজাই, লালুং, গাৰো, হাজং, পৰ্বতীয়া তিপৰা আদি জনগোষ্ঠীসমূহ। অৰ্থাৎ এই আটাইবোৰ জনগোষ্ঠী কছাৰীসকলৰ অংশ। তেওঁলোকে বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনাজাত হৈছিল। ছাৰ এডৱাৰ্ড গেইটৰ অসম বুৰঞ্জী গ্ৰন্থৰ মতে ডিমফিছা শব্দৰ পৰা ডিমাচা শব্দটোৰ উৎপত্তি হৈছিল। ডিমফিছা শব্দটোৰ অৰ্থ হৈছে ডাঙৰ নৈৰ সন্তান। ধনশিৰি নৈৰ পাৰত থকা কালৰ পৰা তেওঁলোকে এই নাম পাইছিল বুলি ধাৰণা কৰা হয়। এই ডিমাচাসকলক আহোমসকলে তিমিচা বুলি কৈছিল। গেইটে কছাৰীসকলৰ উৎপত্তি সম্পৰ্কে এটা কাহিনীও উল্লেখ কৰিছে। কাহিনীটো হ'ল মানৱ জাতিৰ আদিপুৰুষ দুজনৰ এজনে খাচাৰ ৰাজ্যত বাস কৰিছিল। ব্ৰহ্মপুত্ৰ আৰু কোচি নদীৰ মাজৰ যিখিনি দীঘলীয়া ঠাই পাহাৰৰ দাঁতি অঞ্চলত অৱস্থিত, সেই ঠাইখিনি আছিল খাচাৰ। খাচাৰ নামটো নেপালীসকলে দিছিল। খাচাৰত বাস কৰা এই আদি পুৰুষজনৰেই বংশধৰ হেনো কোচ, মেচ আৰু ধিমলসকল। গতিকে খাচাৰ শব্দৰ পৰাই কাছাৰ আৰু খাচাৰত থকা মানুহখিনি খাচাৰী বা কছাৰী বুলি জনাজাত হৈছিল। কছাৰীসকলৰ উৎপত্তিক লৈ বহু প্ৰবাদ আছে। বহুতে আকৌ কছাৰীসকলক ঘটোৎকচৰ বংশধৰ বুলিও ক'ব খোজে। দ্বিতীয় পাণ্ডৱ ভীমে বনবাসৰ সময়ত আহি হিড়িম্বাপুৰৰ ৰাজকন্যা হিড়িম্বাক বিয়া কৰাইছিল। হিড়িম্বাৰ গৰ্ভতেই ভীমৰ সন্তান ঘটোৎকচৰ জন্ম হৈছিল। বৰ্তমানৰ ডিমাপুৰেই তাহানিৰ হিড়িম্বাপুৰ আছিল আৰু ডিমাপুৰ কছাৰীসকলৰ ৰাজধানী আছিল। এডৱাৰ্ড গেইটৰ অসম বুৰঞ্জীত উল্লেখ থকা অনুসৰি ১৩ শতিকাত পূবে দিখৌ নৈৰ পৰা পশ্চিমে কলং নৈৰ পাৰলৈকে মাজত ধনশিৰি উপত্যকা, উত্তৰে ব্ৰহ্মপুত্ৰৰ পৰা দক্ষিণে উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চল সামৰি কছাৰীসকলৰ ৰাজ্য আছিল বুলি ধাৰণা কৰা হয়। অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এই বিশাল ভূখণ্ডই কছাৰী ৰাজ্য আছিল। আহোমসকলৰ আগমনৰ পাছত দিখৌ নৈৰ পূব পাৰত থকা কছাৰীসকলে আহোমৰ ভয়ত তাৰ পৰা পলাই গৈছিল বুলি জনা যায়। তাৰ পৰৱৰ্তী প্ৰায় ১০০ বছৰ দিখৌ নৈখন আহোম আৰু কছাৰী ৰাজ্যৰ সীমা হৈ আছিল। পাছলৈ ১৪৯০ খ্ৰীষ্টাব্দত আহোমৰ সৈতে কছাৰীসকলৰ যুদ্ধ হৈছিল। দৰ্শকসকল, অহা খণ্ডত আমি আহোম আৰু কছাৰীসকলৰ যুদ্ধসমূহৰ বিষয়ে ক'ম। জ্ঞান চৰাৰ পাঠশালাৰ ভিডিঅ'বোৰ চাই থকাৰ বাবে ধন্যবাদ। আজিৰ খণ্ডৰ পৰা ইমানতেই বিদায় লৈছোঁ। নমস্কাৰ।